মই নৱাব নাৰ্জি ইছলাম এটি স্বৰচিত কবিতা পাঠ কৰিব লৈছোঁ। কবিতাটিৰ শিৰোনাম জীৱন ডিঙাত অনুভৱৰ বঠা। বুকুত যদিহে থাকে মৰুদ্যান, খেদিব নালাগে মৰীচিকা। কাষৰ জনাৰ কুটুম হৈ থাকা, দূৰণিৰ পাহাৰ হৈ নিদিবা দেখা। জীৱন যেতিয়া ক্ষণস্থায়ী, সংগ দিবা সবাকে সত্য মনেৰে। মদাৰৰ বেদনা বুকুত লৈ ফাগুনৰ বাটত কেনেকৈ উৰিবা। কেৱল মাথো সুবাস আৰু সৌন্দৰ্যৰ বাবে গোলাপ হোৱা নাই ফুলৰ ৰাণী। গোলাপে জানে প্ৰত্যয়ৰ প্ৰকাশেৰে ফুলি থাকিব। লোহা উফন্দি মামৰ ফুলাই, মনৰ মলিনতাই মানুহ মন দহে। হেঁপাহৰ কাননত বকৰাণি গজিলে, জীৱনৰ বাটত যন্ত্ৰণাই হাঁহে। জোনৰ পোহৰত জিলিকা নিশাক সূৰ্যই নাপায় দেখা। সেইবুলি সূৰ্যই জোনক নকৰে অৱহেলা। আবেলিৰ আকাশতেই দুয়োৰে হয় দেখা দেখি। জীৱন নদীৰ সোঁতে সোঁতে যন্ত্ৰণাৰ যত জাজৰি থাকে, সেয়া নেওচি প্ৰশান্তিৰ প্ৰণালী পাবৰ বাবে মনৰ মাজুলীত ৰাখিবা ত্যাগৰ চেতনা। বুকুখন দহিব দিবা, সুস্থ বোধে গজালি মেলিব। মানুহ মনে পাখি মেলিব। যাত্ৰা পথত আকাশৰ নীলাই দুভৰিত দিব সেউজীয়া দলিচা।